হয়তো আপোনালোকৰ মাজৰে বহুতে ভাবিব পাৰে এইজনীক কেৱল ফেচবুকতে দেখি থাকোঁ। দিনৰ দিনটো কেৱল ফেচবুকত কি খাইছে কি নাই খোৱা এইবিলাককে আপলোড কৰি থাকে, নহ'লে বা ফটো নহ'লে বা ভিডিঅ'। দিনৰ দিনটো গৃহিণীগৰাকীৰ কি কাম আপোনালোকে হয়তো নিশ্চয় জানে, সেয়া নকলেও হ'ব। কিন্তু গৃহিণীসকলে সেইটো মেনেজ কৰাৰ উপৰিও যদি ফেচবুকটো প্ৰফেচনেল মুড অন কৰি মেনেজ কৰিব পাৰে তেন্তে তাত কোনো বেয়া কথা নহয়। আৰু এনেকৈ যদি প্ৰফেচনেল মুডটো অন কৰাৰ লগে লগে আপোনাৰ এটা উপাৰ্জন হ'ব, সেইটোতো নিশ্চয় সকলোৱে জানে। আপুনি যদি ঘৰতে থাকি ফেচবুকত কাম কৰি মাহৰ মূৰত কিবা এটা উপাৰ্জন কৰিব পাৰে, সেয়া আপোনাৰে লাভ। ইয়াত কোনো ধৰণৰ বছ নাই, ইয়াত আপুনি মানে নিজেই মালিক। ধৰক কাম কৰিবলৈ মন গ'ল, আপুনি কৰিলে, কৰিবলৈ মন যোৱা নাই আপুনি নাই কৰা, কাৰো গালি শুনিব নালাগে, কোনো ধৰণৰ টাইমিং নাই। যেতিয়াই আপুনি আজৰি পায় তেতিয়াই ধৰক ফেচবুকটো কৰিলে, এক্টিভ থাকিলে, সকলোকে ছাপোৰ্ট কৰিলে, আপোনাৰ তেনেধৰণে ধুনীয়াকৈ কামখিনি হৈ গৈ থাকিব। এতিয়া মই মোৰ নিজৰ কথাকে কৈছোঁ দেই, ফেচবুকত যদি মই কাম নকৰিলোহেঁতেন, আনৰ ভিডিঅ' চালোহেঁতেন, তাতে কিবা এটা ক'লোহেঁতেন, এতিয়া মোৰ দুইটা কামেই হৈ আছে। ফেচবুকত ভিডিঅ' চাওঁ, নিজৰ ভিডিঅ' দিওঁ, আনক ছাপোৰ্টো কৰোঁ। আৰু যে এই টেকেলিটোত পইচা ভৰোৱা দেখিছে, এয়া ফেচবুকৰ পইচাৰে। প্ৰত্যেক মাহে মই ল'ৰাটোৰ নামত টেকেলিটোতে কিবা এটা ভৰাই থৈ যাওঁ আৰু ফেচবুকত পোৱা মানুহজনে দৰমহা পালেও তেনেকুৱা কৰোঁ।